ক্যামেরা কিনবো বলে 3000 টাকা মোক কই 8000 টাকা দিবি বলে কিডনি এটা বেশি লাগে তুই পাবি কো ভাই বানা ইও এটা বেশি মোর এটা বেশি নাকি এপত ছয় আমার রাস্তা ভুল হয়েছে কি মেপত আছে ডাউন দুটা গেল আগত আমি দুটা আছে ইফলে মেপত উল্টা রাস্তা হয় না তো মেটালদার নিব ডাবলে আমার বস বিলকি যে বস এইটো ছিল লাভ এইটো মোক 100 দিছিল না এটা লাভ মর্নিং গাইস এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল এর আগৰ ভিডিওটো কেনে বেলে সকলে কব আৰু আজি আমি বৰ্তমান যাব হৈছো এঠাইত মানে ক'ত যাম গম নাপাও কুলদিবাৰো মানে পাৰছত লৈছি মোক ঘৰত যাই এই মানে ঘৰত বাগাত দি আছিলো ৰাতিপুৱা যে মোক লৈছি আউণ্ডাই এই পাৰছ কেইটা হৈছিল ৰাতিপুৱা হৈ আছে আউণ্ডাই যে মোক লৈছি আৰু এইফালে কুলদি আছে আজি গাইছ হেলমেটটো লৈছো ডক কালি বাচিছো যি কয় কেছটো অলপ ধৰি গাইছে এখন হল আমি এনেকৈ ৰখি আছিলোঁ মানে তাতে দলঙত তাতে এনেকৈ ৰখি আছিলোঁ আহিছিলোঁ মানে চকুত পকা বস্ছিল পুলিচৰ গাড়ীখন গুচি গৈছে খেদি একো নকলাক বাপৰে ভাগ্য ভাল কালি আৰু এতিয়া বিদ্যুৎ যাব মানত বিদ্যুতক ইয়াক আম্বা প্ৰথম যাওঁ বিদ্যুতক লৈ আৰু গৈছোঁ ই বিদ্যুতক লৈ আহিব আৰু এতিয়া আমি এঠাইত যাম মানে ক'ত যাম ৰিজৰ্ট বুলি কয় মাৰছো আমি গংগা যমুনা ৰিজৰ্ট ততে ভিক্ষাৰী এটা যাব দিছোঁ পইচা আছে না নাই লগত পইচা পাতি নাই এনেই যাব দিছোঁ যিয়ে দেখা যাব দিছোঁ লগৰ এতিয়া আছে নে কচোন লগৰ এতিয়া কিবা 50 টাকা 100 টাকা মেছেজ দি আছে আৰু মোৰ লগত এনে পইচা কুলৰ লগত এনে বিদ্যুতে মোক কি কৰে জানা গাইছ মোৰ গাড়ীতে যাব সি কিনে বস্তু যখন পইচা বোলে 1 টাকাও নেদে তেল ভরবা তো 20 টাকা এটা ভিক্ষাৰী সব ভিক্ষাৰী কেৰা লগ পাইছো গাইছ কি কম না প্লে হেলা কথা ভিক্ষাৰী হে গাইছ আমাৰ যিমান লগ আছে সব ভিক্ষাৰী হয় না সব ভিক্ষাৰী তো গাইছ ভিডিওটো চাই থাকিব কাই যে রাস্তাটো দেখছি না অবস্থা নেই যে রাস্তাটো মোবাইল নম্বর কয় সিনারি এটা কমপ্লেইন দিওয়ালে বড় গাইস আমি বর্তমান ক্যামেরাটো লৈ আহি যাই আছো বেছি দূৰ নাই আৰু মোটামুটি 6-8 কিলোমিটাৰ আছে আৰু ক্যামেৰাটো কিছু বিদ্যুতৰ লগত ক্যামেৰাটো লৈ একবাৰ দিছো মানে গৰমত এটা লৈ থাকবা হেলা নৰি বিৰাট গৰম যাই থাক লেভেল দিছে গাইস অন ক্যামেৰা নিজৰ ক্যামেৰা বুলি বেলেগৰ ক্যামেৰা নেকে লেভেল দিব ক্যামেৰা কিনবো বলে 3000 টাকা মোক কই 8000 টাকা দিবি বলে কিডনি এটা বেশি লাগে তুই পাবি কো ভাই বানা ইও এটা বেশি মোর এটা বেশি নাকি এটা দুই কিডনি বেশি গাইছ আপোনালোক কব আর লাগে যদি হে ডক্টর মাছ লাগি আছে যদি কব হে দে আর যা মারবা ইচ্ছা করে এখানে আমার সিরিয়াসলি উঠু গাইছ এই কিডনি যদি লাগে ইয়ার এটা মোর এটা শিকত করে কোন হং বয়া বস্তু কোন হং গাইছ লাগে যদি বেশি নাই গেল আমার ক্যামেরা কিনবে পয়সা দিব এই ক্যামেরা পয়সা তো আমার দিলি হল তো গাইছ ব্লগ গাই দিব মেপত ছয় আমার রাস্তা ভুল হয়েছে কি মেপত আছে ডাউন দুটা গেল আগত আমি দুটা আছে ইফলে মেপত উল্টা রাস্তা হয় না তো ভাল রাস্তা দিয়ে দূরে দিয়ে নেই এই কথা মনে কিন্তু রাস্তাটা বিরাট ভাল আছিল ধুনীয়া রাস্তা আছিল কিন্তু এইখিনি মানে চকচল একদম একদম বঢ়িয়া অৱস্থা নাই ড্ৰাইভাৰ ভাল কিন্তু কথা নাই ড্ৰাইভাৰ ভাল গাড়ী চলাব আৰু গাইছে মেপ চাইছো আৰু ৰাস্তা ভুল হ'ল ৰাস্তা পাহৰিছো নহয় ৰাস্তা ৰাস্তাটো এইখিনি ভাল কৰি ল'ব লাগে যিহেতু মানুহ অহা যোৱা কৰি থাকে ৰাস্তাটো এইখিনি ভাল কৰি ল'ব লাগে আৰু গাড়ী 2 কিলোমিটাৰ আছে 2 কিলোমিটাৰ হয় মেপত হয়তো দেখি আছে মেপত হয়তো দেখি আছো তো তুমি গংগা যমুনা ৰিজৰ্টত গৈছিলা নেকি বাৰু আৰু অলপমান আছে গাড়ী এখন কিহৰ গাড়ী স্কুটি না মহৰ গাড়ী গাড়ী গাড়ী
ট্ৰেক্টৰৰ দৰে অধং ময়ৰ গাড়ী ময়ৰ গাড়ী শব্দ নুঠে ট্ৰেক্টৰতে উঠে ট্ৰেক্টৰ গাইছে কাৰণে আৰু বাপৰে শব্দ কি ৰাস্তা দিয়ে আছিলো এতিয়া আৰু ৰাস্তা চোন মানে কি ৰাস্তা দিয়ে আনি এতিয়া আৰু কি ধুনীয়া ৰাস্তা কি বঢ়া ৰাস্তা আছে না ভাল লাগছে ৰাস্তাটো ভাল হৈছে কি আলু আলু এখন চালুর দিব পাৰ গাড়ী মই আগে লাগি যাব লাগিব এতিয়া মানে ভিডিঅ' শ্বুট কৰিব আহিছোঁ বাপৰে বাপ মানুহ এই ৰাখলি ভাল হ'ব ৰাখলি বলচোন হিও আনিছিলে নষ্ট লগা বাকী শুনিছিল বেতাল শুনিছিল আমি আহি পালোঁ কিন্তু ইয়াত এণ্ট্ৰি ফিজ কিবা দিব লাগে গম নাপাওঁ ক'ত বা কি কৰিব লাগে সোমাই আহিছোঁ আৰু তো দেখাত ভালেই লাগছে একদম পুৰা কি কিবা ক'ব পাৰিছ এই বঢ়িয়া বঢ়িয়া লগ পাই আছোঁ অতি সোনকালে তো ইয়াত মানে বহুত আছিল আহুনো হৈছিল পাখিবা হত হৈছিল বেতাল আহুনো আন লাগে আৰু নষ্ট ল'ৰাৰ ভিডিঅ' কৰিছিল ক'ত কৰিছিল গম নাপাওঁ এখন ৰিজৰ্ট না ক'ত তো বাকী ভিতৰত দিকে যাই ৰ'ব কিবা কিনকে যাব লাগে কেমেৰাটো আনছি এইটো কেমেৰা মানে দেৱাইছৰ কেমেৰাটো লৈছোঁ দেৱাইছৰ মানে সিয়াৰ লগত কথা নাই আমাৰ পইচা লগত নাই দিয়ক আজি কিন্তু দেৱাইছে কেমেৰাটো বেছি হ'লে তো সিয়াক পইচাটো নিদিলেও কথা নাই দেৱাইছৰ লগত যিহেতু আমাৰ ভাল লাগে সিয়াক পইচাটো নিদিলেও কথা নাই সি কৈছে আৰু দিয়া যদি কিবা এটা দিবি নেটলি নাই আৰু সেইটো নকলেও হ'ব তো সিয়াৰ যদি ভাড়া চাড়া কিবা লাগে আৰু কিবা বিয়া আছে যদি কিবা কিবি থাকে আপোনালোকে ফটো শ্বুট কৰে তেনেহ'লে সিয়াক আৰু কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক আৰু উৎসাহটো পাব দেৱাশী চৌধুৰী ফটোগ্ৰাফী পাই যাব বেতালদাৰ নিব দাবলে আমাৰ বছ বিলকি যে বছ বছ বোলে বছ আমাৰ ভাল লাগে কিবা বেতালদাৰ নিব তাক দেখিলে কিবা এটা ভাল লাগে কি ভাল লাগে আছে কিবা এটা ভাল লাগে এই যে পাখিবাকো দেখাই দিয়ক কিবা আছে কিবা হৈছিল গাড়ী চাড়ী চলাব কোন গাড়ী চলাব বোলে সেই গাড়ী ফটো উঠাবি ৰ মানে নিপুদাক কিয় ভাল লাগে নিপুদাই ডাইৰেক্ট নাম্বাৰটো দি দিছে মোক নিজে কৈছে নাম্বাৰটো লৈ যাওঁ ভাল লাগে কিনে বেতালো ভাল লাগে দৌকে ভাল লাগে দৌকে একদম মজা লাগে দৌকে বিৰাট ভাল লাগে মই এটা কৈছোঁ না অসমত মানে ইউটিউবাৰত যদি ভাল পাওঁ মই বেতালদাৰ আৰু নিপুদাৰ সমান কাকো ভাল নাপাওঁ ডাইৰেক্ট খোলা হ'লে কথা 20 টকা টিকট কাটি 4টা টিকট কাটি ভিতৰত সোমাই গ'লোঁ বঢ়িয়াকৈ আৰু বাকী ভিতৰে যাই থাকোঁ কি বা আছে তো বাকী ভিতৰে যাই চাব ৰ'ব ধুনীয়াৰ মানুহ হৈছে সেইবিলাক লৈ যাব লাগিব ভিডিঅ' কৰিব আছে চিংগল এইখন ময়ূৰ গাড়ী আমাৰ ইয়াত মানে মই বুলিও কওঁ আমি আৰু আপোনালোকে চাগে মহ বুলি জানে এইখন হৈছে মহৰ গাড়ী আৰু ইয়াত আছে এটা এইটো নামটো কি আছিল এইটো নামটো কি আছিল ডাইনাছৰ এইফালে আছে ডাইনাছৰ মানে বহুত বছৰ হ'ল না আমি দেখা নাই তো এইটো হৈছে ডাইনাছৰ ধৰবি না কি মোক ধৰব নাই কি গা গাইছ খাবি বৰকৈ মানুহ খাই এনেই এতিয়া খাব নোৱাৰে থিয়া দি আছোঁ কাষত কিয় নোৱাৰে আৰু বেলেগ চাইডে যাই আছোঁ ৰ'ব দে বলক শান্তিত ফটো উঠাব পৰা নাই ফটোবিলাকে মিলি নাই বগা বগা হৈ জ্বলি যায় জ্বলি গৈছে একদম মোৰ দেখছি না আৰু ঘামে চামে আছে একদম অৱস্থা নাই কমাই দিলে বগা হ'ব আহি আছো তো কমাব পাৰি এতিয়া অলপ কলা হৈ বগা ছাৰ কমাই আছো ছাৰে কি আছে ছাৰে কি আছে কমাব জানা ৰুমো মই আছো সেইকাৰণে কমাব নাই মই আৰু বোলে কেমেৰা কিনবি বোলে তই নেক্সট টাইম গাৰ্লফ্ৰেণ্ড লৈ গ'ল তিৰি লৈ আহিম ৰ কি কিনবি তই গাৰ্লফ্ৰেণ্ড পাব লাগি মানে তিৰি লৈ আহিম দে
এইটো হৈছে লাভ এইটো মোক 100 দিছিলে এনে এটা লাভ মই যে 100 দিছিলে এটা লাভ এই নে নাছিল বালৰ এক্স 100 কলে এটা চাই কওঁ নেকি হা এটা চাই কৈ দিওঁ নকওঁ দে আৰু গেইছ এইটো আছে ডাষ্টবিনটো আছে বটলটো আছে লাটত ফেলে এইটো ডাষ্টবিনটো এতিয়া উঠি নেকি এইটো উঠি সৰু ছোৱালী উঠাব লাগি সৰু ছোৱালী য'তে উঠাব লাগি এই বস্তুটো ভাল লাগে এইটো বস্তু এই বস্তু ভাল লাগে উঠো দে ভিডিঅ' কৰ পিছত ট্ৰেইনিং দিম মই পাগল গাইছ কামাণ্ডত যাম এবাৰ যাবি ৰ পাগলৰ বংশাজী বংশধৰ পাগল নাছিল তোৰ বৰ সন্মান দিছি মোক না ই বৰ ভাল ই ভাল গাইছ ই পাগল নহয় তুই পাগল হয় না নহয় এতিয়া ক এতিয়া দেখি না থৈ আৰু মোকে পাগল বুলি কয় কি ঐ মোক পাগল বুলি কয় নিজে উঠলা ওপৰত দিতা আৰু আপোনালোকে ফটো পাগলা হৈছে তাকে ৰ'ব এটা বস্তু তাৰে ওচৰ ৰ'ব এইটো ভিডিঅ'টা চাগে ৰ'ব হা 1 ছেকেণ্ড ৰ এই পাৰছ কিবা ঘণ্টা পাইছ নেকি ভিডিঅ'টো দেখোন ৰ এইটোত কেনে লাগছে এইটা ফটো ফটোকে জীৱনটোত মৰি গৈছে জীৱনত ফটো DSLR পিছতে ঘূৰি থাকে ই বেলেগ কাম বন নাই ইয়াৰ ঘূৰিলো মানে আৰু বেছি আৰু দেখি ৰাখিব লগা নাই চ' এতিয়া ঘৰত যামেই লাহেকৈ বেলেগ চাইডে আৰু যাব লাগে গেলোঁ অলপ ইমান ৰ'দত গৰমত ঘূৰি থাকিব নোৱাৰি গধূলি হেলি পাৰি কিন্তু এতিয়া নোৱাৰি এইখিনি একবাৰ এবাৰ চাই লওঁ চলাবা বিচাৰে এইটো গাড়ীখনত এখনত 200 টকা মানে এখনত 200 টকা তাৰপাছত এখন কোনখন পুৰা তিনিটা ৰাউণ্ড মানে কেনে এনেকে কোনখিনি এটা ৰাউণ্ড গোটেই ৰিজৰ্টখন এটা ৰাউণ্ড মাৰিব পাৰি আৰু এইটো কিহৰ আৰু মানে ইয়াত যেতিয়া এণ্ট্ৰি কৰিব এইটো হৈছে এণ্ট্ৰি টিকট 20 টকা আৰু এইটো কি খুৰা এইটো এই ৰিমটটো কিহৰ গাড়ী ৰিমট নিজে আমি চলাব লাগিব নেকি পুৰা লোকেশ্যনটো কি জেগা পৰে তোমাৰ কুটনিকুছি হা হা আৰু ইয়াতে থাকাৰ ব্যৱস্থা আছে না ৰাতি থাকলে মানে কিমান লয় ইয়াতে অনলাইনৰ কাৰণে কিমান লয় তোমাৰ নাইটৰ কাৰণে তোমাৰ 2500 টকা কেম্পিং কৰি কেম্পিং হলে তোমাৰ 600 টকা কৰি কেম্প হলে আচ্ছা তোমাৰ ৰুমত হলে 2500 টকা কৰি 2500 আচ্ছা ঠিকই আছে বাৰু ঠিকে আছে গাইছ আহি ভালেই লাগছে মানে বেছি আৰু ঘূৰি থকা নাই বহুত ৰ'দ গৰম সেইখিনি বেছি ঘূৰি থকা নাই হৈ যাবা নেকি ভাই ঠাণ্ডা হয় না ঠাণ্ডা পিছত একবাৰ আহিম ভালকে ভিডিঅ' বনাম এইবাৰ অলপ খুৰা নেক্সট বাৰ আহিলি ৰাতি থাকাকে ডিছকাউণ্ট এটা কৰি দিব আমি যদি বেছিকে অলপ ডিছকাউণ্ট কৰি দিলে হ'ল ডিছকাউণ্ট কৰি দিব এইটো আমাক আৰু বিৰাট গৰম হে আজি আৰু ৰ'দ মানে ফটো চটো ভাল নহ'ল তো যাই থাকোঁ ঘৰত যা না কি ব্লক
গংগা যমুনাক বাই বাই দিয়া আমি আহি গ'লো ঘৰত দেখি মানে ঘৰত যাই পোৱা নাই আধা ৰাস্তাত ৰখিলোঁ ঘৰত যাই আছোঁ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কেমেৰা ভাড়া লাগে কাৰোবাক মানে কেমেৰা ভাড়া কৰিব বিচাৰে তে মোক কণ্টেক্ট কৰিব নহ'লে বা দেৱাশীৰৰ মই নাম্বাৰটো দি দিম সিয়াক কণ্টেক্ট কৰিব যদি ভিডিঅ'টো ভাল পালে এনে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু মানে আপোনালোকক মানে নতুন নতুন কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এইকেইদিন গমেই হৈছে বহুত কষ্ট কৰিছোঁ মানে অলপমান গ্ৰ' কৰাৰ কাৰণে চেনেলটো গ্ৰ' হোৱা নাই গতিকে আপোনালোকে আৰু সেইখিনি কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব আৰু যদি নতুনকৈ চেনেলটো চাইছে তেনে ছাবস্ক্ৰাইবটো প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব আৰু মানে পাৰ্চৰ এটা বিৰাট ডাঙৰ কাণ্ড এটা কৰিছে সেইকাৰণে আমি এতিয়া আহি অলপ জিৰ'লো আৰু হাঁহি আছোঁ সাবস্ক্রাইব নকৰিবি দে ছাবস্ক্ৰাইব কৰাটো বাদ দিয়া তুমি লেংকি ভালকে লেংকি বুলি কৈছা ইয়ে তইতো গোটেই নাচাই না উঠা নাই এতিয়া ভাল মানুহটো লেংকি বুলি কৈছে ভাল তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই জয় আই অসম মোবাইলটো